মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ পাঠশালা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহাচোন আমি আজি দ্বিতীয় শ্ৰেণীৰ এটি পাঠ আলোচনা কৰোঁ ইংৰাজীৰ। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু কাষতে থকা বেল আইকনটো অল কৰি ৰাখা, যাতে তোমালোকৰ বাবে আমি আগবঢ়োৱা পাঠসমূহ তোমালোকে পাই থাকিব পাৰা। আহাচোন আমি এতিয়া পাঠটি চাওঁ। আমি আজি দ্বিতীয় শ্ৰেণীৰ ইংৰাজীৰ লেচন নম্বৰ 5টো আলোচনা কৰিম। লেচনটোৰ নাম হৈছে এ প্লিজেণ্ট ছাৰপ্ৰাইজ। প্লিজেণ্ট মানে কি? ভাল লগা। আৰু ছাৰপ্ৰাইজ মানে কি? বিস্ময়, আচৰিত হোৱা। এটা ভাল লগা বিস্ময় তাৰমানে। তোমালোকে তলৰ ছবিখনলৈ মন কৰাচোন। এই ছোৱালীজনীয়ে কি কৈছে মাকক, ইজ দিছ এ পিকচাৰ বুক মাদাৰ? এইখন এখন ছবিৰ কিতাপ নেকি মা? মাকে ক'লে, ন' নহয়, ইটছ নট, ইটছ এ নিউজ পেপাৰ। নহয়, এখন বাতৰি কাকত। তাৰপাছত তাই ক'লে, ইট হেজ এ লট অফ নিউজ ইন ইট। ইয়াত বহুতো বাতৰি আছে। মাকে ক'লে, য়েছ ইট হেজ, হয় ইয়াত বহুতো বাতৰি আছে। তাৰপাছত আকৌ ছোৱালীজনীয়ে ক'লে, ইট হেজ এ লট অফ পিকচাৰ্ছ ইন ইট। ইয়াত বহুত ছবিও আছে। তাৰপাছত ল'ৰাজনে ক'লে, কেন উই হেভ এ লুক এট ইট টু ফাইণ্ড ছম মোৰ ইণ্টাৰেষ্টিং থিংছ? আমি এইখন চাব পাৰিম নেকি? ইয়াত আৰু কি কি ভাল লগা বস্তু আছে, কি কি জানিবলগীয়া বস্তু আছে, আমি চাব পাৰিম নেকি? মাকে ক'লে, চিয়'ৰ, নিশ্চয়। টেক ইট এণ্ড গ' থ্ৰু ইট, ইটছ এ গুড হেবিট টু ৰিড এ নিউজ পেপাৰ। এইখন লোৱা আৰু পঢ়াগৈ। বাতৰি কাকত পঢ়াটো এটা বৰ ভাল অভ্যাস। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু বাতৰি কাকত পঢ়া নে? যদি নপঢ়াত তোমালোকেও বাতৰি কাকত পঢ়িবলৈ চেষ্টা কৰিবাচোন। বহুতো নজনা কথা জানিব পাৰিবা তোমালোকে বাতৰি কাকত পঢ়িলে। ৰঞ্জিত এণ্ড মিলি আৰ বিজি ৰিডিং এ নিউজ পেপাৰ। ৰঞ্জিত আৰু মিলিয়ে কি কৰিছে এতিয়া? বাতৰি পঢ়াত ব্যস্ত হৈ আছে সিহঁত। লিচেন টু হোৱাট ৰঞ্জিত এণ্ড মিলি আৰ টকিং এবাউট। আহাচোন আমি শুনো ৰঞ্জিত আৰু মিলিয়েনো কিহৰ বিষয়ে কথা পাতি আছে। ৰঞ্জিতে কৈছে, অহ মাই গড, আই চি মাই পয়েম হেয়াৰ। মম মাষ্ট হেভ চেণ্ট ইট টু দ্য নিউজ পেপাৰ। ৰঞ্জিতে ক'লে, হে ভগৱান, মই মোৰ কবিতাটোচোন ইয়াত দেখিছোঁ। মোৰ মায়ে সম্ভৱ মোৰ কবিতাটো বাতৰি কাকতলৈ পঠালে। আই নেভাৰ থট আই কুড ফাইণ্ড মাই নেম ইন এ নিউজ পেপাৰ ছামডে। মই কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা মোৰ নামটো এদিন বাতৰি কাকতত দেখা পাম। লুক, চোৱাচোন, দ্য টাইটেল অফ মাই পয়েম ইজ BGB। মোৰ কবিতাটোৰ শিৰোনামটো হৈছে BGB। বিজি মানে কি? ব্যস্ত। বি মানে মৌমাখি, ব্যস্ত মৌমাখি। তাৰমানে ৰঞ্জিতে এটা কবিতা লিখিছিলে, সেই কবিতাটো কি কৰিলে মাকে বাতৰি কাকতলৈ পঠাই দিলে আৰু বাতৰি কাকতত সেই তাৰ কবিতাটো প্ৰকাশ পাইছে। কবিতাটোৰ নাম হৈছে BGB, ব্যস্ত মৌমাখি। মিলি, ৱৌ, এ পয়েম, লেট মি ৰিচাইট ইট। অহ, এটা কবিতা, মোক এইটো পঢ়িবলৈ দিয়াচোন। তাৰপিছত এতিয়া মিলিয়ে কবিতাটো পঢ়িছে, BGB। I ran to the garden to catch a BGB. It will sting, said mother, let it fly free. It moves very gently, it makes a lovely sound. How can such a lovely thing sting me when I am around? তোমালোকে বুজি পাইছানে বাৰু অসমীয়াত? মই বুজাই দিছোঁ। কি কৈছে? I ran to the garden.
মই বাগিচালৈ দৌৰি গ'লোঁ টু কেটচ এ বিজি বি এটা ব্যস্ত মৌমাখিক ধৰিবলৈ ইট উইল ষ্টিং ছেইড মাদাৰ লেট ইট ফ্লাই ফ্ৰী মায়ে ক'লে ইয়াক তুমি উৰিবলৈ দিয়া নহ'লে তোমাক ই বিন্ধিব ষ্টিং মানে বিন্ধা বা কামোৰা ইট মভছ ভেৰি জেণ্টলি ই বৰ কি কৰিছে শান্তভাৱে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে ইট মেক্স এ লাভলি চাউণ্ড ই বৰ এটা ধুনীয়া শব্দ কৰিছে হাউ কেন ছাচ এ লাভলি থিং ষ্টিং মি ৱেন আই এম এৰাউণ্ড এনেকুৱা এটা ভাল লগা বস্তুৱে মোক বিন্ধিব পাৰেনে যেতিয়া মই তাৰ চাৰিওফালে থাকোঁ তোমালোকে কবিতাটো পঢ়িবাচোন আৰু মুখস্থ কৰিবা That's really a good poem এইটো এটা বৰ সুন্দৰ কবিতা I will also try to write one today ময়ো এদিন এটা লিখিবলৈ চেষ্টা কৰিম Some of my drawings and paintings were published in our school magazine মোৰো কিছুমান ছবি আমাৰ বিদ্যালয়ৰ আলোচনীত প্ৰকাশ পাইছে Did you know that তুমি সেইটো কথা জানানে বাৰু তেনেকৈ কোনে ক'লে মিলিয়ে ক'লে ৰঞ্জিত You are lucky তুমি ভাগ্যৱান You did not tell me that before তুমিতো এইটো কথা মোক আগতে কোৱা নাই Can I see them now মই সেইবোৰ এতিয়া চাব পাৰোঁ নাই মিলি Sure নিশ্চয় মিলি runs to her room মিলিয়ে তাইৰ ৰুমলৈ আহিল She comes back with a few of her drawings and show them to ৰঞ্জিত আৰু তাই ৰুমৰ পৰা তাই অঁকা কিছুমান ছবি লৈ গৈ ৰঞ্জিতক দেখুৱালেগৈ এইবোৰ হৈছে মিলিয়ে অঁকা ছবি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছতে তোমালোকৰ পাঠটিৰ এক্টিভিটিছখিনি আছে আমি এক্টিভিটিছখিনি ইয়াৰ পাছৰটো ভিডিঅ'ত আলোচনা কৰিম বৰ্তমান তোমালোকে এই পাঠটি নিজে এবাৰ ভালকৈ পঢ়িবা এতিয়া আহোঁ ধন্যবাদ